Hi guys, আজি আমাৰ থাৰ্ড ডে আৰু আজি আমি দুপৰীয়া মানত ৰিটাৰ্ণ হ'ম আৰু এতিয়া আমি য'ত আছোঁ সেই এৰিয়াটোৰ ভিউ চাব যাম মানে কি হ'ল অকণমান খোজকাঢ়ি যাম আৰু নদী আছে তলতে আমাৰ ঘৰটোৰ তলতে তো সেইফালেও যাম এওঁলোকৰ প্ৰপাৰ্টিৰে হয় তো যাম ৰিংকি ৰেডি নে আমি আচলতে কালিয়ে কৰা কথা আছিলে কিন্তু কালি মানে ইমান কুঁৱলী পৰিলে চ' কালি আৰু একদম উঠিব মন নগ'ল ঘৰটোতে সোমাই থাকিলোঁ তাৰপিছত কালি দূৰলৈ গুচি গ'লোঁ গৈছিলোঁ যে 29 কিলোমিটাৰমান দূৰৰ এটা জেগালৈ গৈছিলোঁ তো আজি থাৰ্ড ডে দিনাখন আমি এইটো কৰিব গৈছোঁ ভাল লাগিব যেন লাগিছে এতিয়া এইবোৰ মই আপোনালোকক দেখাই থাকিম মোৰ লগে লগে আপোনালোকেও গৈ থাকিব দেই এয়া ৰাতিপুৱাৰ চৌপাশৰ পৰিৱেশ হয় এয়া এইবোৰ আখৰোটৰ গছ হয় আৰু বহুত আমি কিৱি গছ দেখিলোঁ মই যদিও আপোনালোকক দেখাবলৈ ইমান সুবিধাজনক নহ'ল কিন্তু বহুত কিৱি লমালমে লাগি থকা দেখিছোঁ এইটো হোমষ্টেৰ মেইন এৰিয়াখিনি আৰু আমাৰ এইটো এক্সটেনশ্যন এৰিয়া গম পাইছোঁ তো আৰু কিছুমান কাম তেওঁলোকে প্লেনিং কৰি থৈছে যিটো একদম ৰিভাৰ ছাইডতে হ'ব আৰু মানে আপোনাক যদি নিৰিবিলি গাঁৱলীয়া পৰিৱেশ এটা লাগে নহয় এইখিনি পাৰে মানে একদম আপোনাক মই পূৰা ৰিকমেণ্ড কৰিছোঁ মানে আৰু আমি যেতিয়া কালি যাওঁতে দিৰাং অঞ্চলত খাওঁতে মেলোতে ক'ত আছোঁ আমাক সোধেতো ভালকৈ তেতিয়া যেতিয়া সুধিছোঁ আমি চাংটি ভিলেজত আছোঁ বুলি কৈছোঁ ন তেওঁলোকে ৱাও মানে তেওঁলোকৰ পৰা মানে হেৰিটো কমপ্লিমেণ্টটো ভাল পাইছোঁ মানে তো মানে গম পাইছোঁ যে আমাৰ চইচটো মানে এইবাৰ দিৰাং আহি বেয়া নহ'ল মানে আমি মানে বহুত মানে চিয়'ৰ নাছিলোঁ ভাল হয় কি নহয় কেইবাখনো আমি পোৱাই নাছিলোঁ তাৰপৰা এইখন পাই গ'লোঁ তো বহুত ভাল লাগিলে এইটো আমি এই দুদিন থকা ঘৰটো তলতে নদীখন কামেং নদীয়ে হয় বোলে সেইখনে তলতে বৈ অসম পাইছেগৈ আমি এই বাটে খাবলৈ গৈ অহা যোৱা কৰি আছোঁ এইদিন আজি যাম অকণমান দূৰণি ঘূৰি পেলাই যাম অলপমান ঘূৰি যাম দেখাই তেতিয়াহে ভাল লাগিব এইবোৰ ৰাস্তাৰ দুই কাষে কমলা গছ কিৱি লাগি আছে চাওঁ মানে ভিডিঅ' কৰিম কিৱি অথনি আমি দেখিছিলোঁ আহিব আমি দেখিছোঁ মোৰ মোবাইলত নোলাব এইয়া কিৱি লাগি আছে হয়নে এইয়া কিৱি লাগি আছে ধৰিব পাৰিছেনে বাৰু কিৱি সেয়া আগত লমালমে লাগি আছে দেখাই দিছোঁ সেয়া জাতিলাও অৰ্গেনিক জাতিলাও খাব নেকি আপোনালোকে জাতিলাও
এইফালে আৰু এটা পাৰ্ট আছে নীলা চালিৰ যে তাৰপৰা আমি থকা ট্ৰি হাউচটো ইয়াৰ পৰা চালে লাগে সৌটো সেইটো আমি থকা ট্ৰি হাউচটো সেইবোৰ টেণ্টবোৰ কুকুৰ বান্ধি থৈছে দে কুকুৰ বান্ধি থৈছে এয়া কমলা লাগি আছে এয়া আমাৰ ঘৰতো কমলা গছ এজোপা আছিলে এতিয়াহে বৰ্তমান নাই যোৱা বছৰলৈকে খাবলৈ পাইছিলোঁ বাৰু এয়া কমলা কিছুমান পকিছে এয়া কটা হৰি আছে কেইটামান হৰিছে এইবোৰ লাই শাক কটা লাই শাক কফি খাওঁ কফি খোৱা এৰিয়া আমাৰ সেইটো মেকুৰীটো গাড়ীখনত উঠিলেগে কি খাইছ কি খাইছ এই কাণপৰা এই কাণপৰা আহি পালোহি ৰিভাৰ চাইডত আৰু আমি থকা ঘৰটো হৈছে মোৰ বেক চাইডত ৰ'ব দেই টঙি ঘৰটো ক'ত গ'ল সেইটো দেই মই দেখাবলৈ জানা নাই কেমেৰাত এক ছেকেণ্ড এইটো দেখিছেনে মই জুম কৰি দিছোঁ মই বেক চাইডৰ পৰা দেখাইছোঁ সেইটো দেখিছে সেই চাইডৰ পৰা মই আপোনালোকক এই ৰিভাৰ চাইডটোৰ ভিউ দি আছিলোঁ এতিয়া সেই জেগাটোত পালোহি আৰু উল্টাকে ভিউ দেখাইছোঁ সেইটো ইয়াৰ পৰা ৰিভাৰ চাইডৰ পৰা আমি থকা ট্ৰি হাউচটো সেইটো মই সেইখিনিত ৰখি পেলাই আপোনালোকক নদীখন দেখাইছিলোঁ আৰু এতিয়া আমি আছোঁ ৰিভাৰ চাইডত পানীখিনি বহুত ঠাণ্ডা চুইয়ে চাইছোঁ বেমাৰ হ'ব পুৰা ৰাতি আমি যেতিয়া শুইছিলোঁ পুৰা নদীৰ পানীখিনি একদম পুৰা আৱাজ আহি থাকে বৰষুণ দিয়া নিচিনা
পাই গ'লোঁ এইটো মোৰ বেক চাইডত LDL মনেষ্ট্ৰি বুলি আছে এইটো আমি উঠিম এতিয়া লাহেকৈ এইটো 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 মনেষ্ট্ৰি ডাঙৰ হয় এইটো ৱাও কাজিয়া লাগিছে নেকি ইহঁতি ইমান শান্ত জেগাটো থিয় হৈ আছে ইমান ধুনীয়া লাগিছে এইখিনি চোৱা না চোৱা বৰ ভাল লাগিছে ভিউটো মনেষ্ট্ৰিৰ পৰা ভিউটো এনেকুৱা দিল গাৰ্ডেন গাৰ্ডেন হৈ গৈছে মনেষ্ট্ৰিৰ গেষ্ট হাউচটো হয় এইটো ডাইনিং এৰিয়া ইমান ভাল লাগিছে এইবাৰ আহিলোঁ আমি হেংগিং ব্ৰিজ চাবলৈ সেইটোও এটা হোমষ্টে হয় যাবলৈ ওলালোঁ এতিয়া চেক আউটৰ ফৰ্মেলিটিজবোৰ পূৰা হৈ গ'ল এতিয়া পেকিং চেকিং কৰি পেলাই ওলাব লৈছোঁ আৰু বেয়াও লাগিছে এৰিবলৈ ৰুমটো এই দুদিন থাকি বহুত ভাল লাগিলে বাই বাই ৰুম এইবাৰ ডিৰাঙত আহি ফাৰ্ষ্ট টাইমৰ কাৰণে ট্ৰি হাউচত থকাৰ অভিজ্ঞতা হ'ল বহুত ভাল লাগিলে সৰুতে কিতাপত পঢ়োঁ টঙি ঘৰবোৰৰ কথা এতিয়া থাকিলোঁ ভাল লাগিলে ঐ কেনেকুৱা লাগিলে এক্সপেৰিয়েঞ্চ ভাল লাগিলে আজি দুখ লাগিছে মোৰো দুখ লাগিছে বহুত ভাল লাগিলে বাই বাই আকৌ কেতিয়াবা আহিম ৰিংকি ওলাই বাই বাই ৰুম বেগটো লৈ ল কি কৰিবা যাবতো লাগিবই
দুদিনৰ কাৰণে ভাল লাগিলে সময় কটাই এতিয়া যাওঁগৈ আৰু ঘৰা ঘৰি ৰাস্তাত বমদিলাত সোমাই যাম বাৰু আৰু নহয় তা বমদিলা পোৱাৰ আগতো এখন হেৰিটেজ ভিলেজ আছে ভাল লাগিছে যদি সময় হয় হেৰিটেজ ভিলেজটোত সোমাম দেন বমদিলাত সোমাম অলপ সময়ৰ কাৰণে বমদিলাখনৰ লগত মানে অকণমান কৈছিলোৱে চাগে যে বমদিলাত সোমাব লাগিব পুৰা ৰ'দ দিছে ভিটামিন ডি পুৰা পাই গৈছোঁ মাত লগাই ল'লোঁ ভাল লাগিলে বুলি ক'লোঁ ভিডিঅ'টো অনেই নকৰিলোঁ মই ভিডিঅ' কৰি আছোঁ বুলি ভাবিলোঁ অন কৰিবলৈ পাহৰি থাকিলোঁ আৰু আমি সদায় অহা ধুনীয়া ৰাস্তাটো দেখাম বুলি থাকিলোঁ এইটো থাকিলোঁ ভিতৰৰ এৰিয়াটোৱেদি নাই সোমাই আছে ক'ৰবাত আহোঁতে আমি ইয়াত সোমাইছিলোঁ এতিয়াও সোমাই কফি খাই ল'লোঁ আৰু কিৱি কিনি ল'লোঁ এইয়া কিৱি 2.5 কেজি কিনি ল'লোঁ বমদিলা অভিমুখে যাম বতৰটো পুৰা ডাৱৰ আৰু আমি বমদিলাত অলপ সময় ঘূৰিম বমদিলা টাউন পাই গৈছোঁ আমি বহুত মানে থিয় হয় ৰাস্তাকেইটা বমদিলা টাউনখন মানে ৰাস্তাটো বহুত ওখ দিৰাঙতকৈও মানে এইটো অলপ থিয় আমাৰ ইয়ালৈ অহাৰ এক বিশেষ উদ্দেশ্য আছে মানে বমদিলাত সোমাই যোৱাৰ ইয়াতে আগতে আমাৰ পাপাই কৰিছিলে চাকৰি প্ৰথম পাছ কৰি উঠিয়ে জীৱনৰ প্ৰথম চাকৰি তো পাপাক অকণমান নষ্টালজিক কৰি দিবলৈ আমি ইয়াতে আজি ভিজিট কৰিছোঁ পিটিককৈ সোমাই চাই গৈছোঁ আৰু কেনেকুৱা লাগে পোষ্ট অফিচ বমদিলা তেওঁতো আহিব নোৱাৰিলে আমিয়ে চাই পেলাই তেখেতক ভিডিঅ'টো দেখাই দিম বন্ধ নেকি বমদিলা পোষ্ট অফিচ আগতে বা কেনেকুৱা আছিলে নাজানো বন্ধ আছে কিজানি চল বজাৰ কৰি ল'লোঁ বমদিলাত আচাৰ আৰু টেঙা পিনি সেইদিনাখন লৈছিলোঁ ভাল লাগিলে আৰু ল'লোঁ এইটো কি বস্তু দেই এইটো হেৰিয়াৰ পৰা লৈছিলোঁ বমদিলাৰ পৰা এইমাত্ৰ লৈ আহিছোঁ খাই চাওঁতে কেনেকুৱা লাগে দেখিবলৈ খেজুৰৰ নাই কিন্তু খেজুৰ নহয় খেজুৰ না খেজুৰ নহয়
খাবলৈ হয় নাই মজা এনেকুৱা নতুন জেগালৈ আহি নতুন বস্তু ট্ৰাই কৰি বৰ ভাল লাগে সদায় খোৱা বস্তুবোৰ কিমান খাব টেঙা গমদিনা পাৰ হৈ আহিলোঁ এতিয়া টেঙা ভেলী ষ্টাৰ্ট হৈছে আৰু ভেলীটো এতিয়া তাতে ইয়াতে থোপ্পা খাবলৈ ৰখিছোঁ ৰাস্তাৰ কিনাৰতে একেবাৰে বহিছোঁ ইয়াতে ঐ দুখী আত্মা কিয় হোৱা এতিয়া চাওক না কিমান ডাঙৰ গোটেই ডাৱৰ পাহাৰখনত আন্ধাৰ হৈ আছে ডাৱৰ গোটেই কুঁৱলী নহয় ডাৱৰ হয় এইখিনি ৰখিছোঁ ৰাস্তাতে একোৱে নেদেখি ডাৱৰত একদম লাহে লাহে যাব লাগিব দেই একেবাৰে ৰাস্তা নাইকিয়া হৈছে লাইটবোৰ টিপ টাপ কৰি যোৱা দেই আন্ধাৰ হ'ল জানো সঁচাকে 4:30 হৈছে